এইটো চাই আছে আমাৰ গেটবোৰৰ ফুলবোৰ হৈ গৈছে ধুনীয়াকৈ ফুলিছে এইটো আপোনালোকে চাই আছে গাঁৱৰ পৰা ওলালোঁ এতিয়া কাৰ্তিক আহি আছে মোক ল'বৰ কাৰণে কাৰ্তিক আহি আছে মই গৈ আছোঁ ৰাস্তা গৈ আছোঁ তাৰপৰা ৰাস্তাৰ পৰা এতিয়া যাম আৰু টাউনলৈ যাম পূজা চাব যাম আৰু আজি আমাৰ ৰোডৰ লোকেল জেগাতে মানে ভিডিঅ' কৰিম আৰু কালি ইমান ক'ত যাওঁ প্লেন হোৱা নাই এতিয়ালৈকে কালি প্লেন হ'ব অকল আজি হ'ল মহা অষ্টমী আৰু অসমবাসী ৰাইজক আন্তৰিক হিয়াবাৰ শুভেচ্ছা জনাইছোঁ দুৰ্গা পূজাৰটো আমাৰ কাৰ্তিক আহি গ'ল এতিয়া টাউনলৈ যাওঁ প্লেন হোৱা নাই কালিহে প্লেন হ'ব আজি আমাৰ লোকেলতো মানে ভিডিঅ' দিম বুলি ভাবিছোঁ তো কাৰ্তিক আহি গ'ল এয়া কাৰ্তিক অ ভাই সাহেব কি হাল চাল এয়া আমাৰ কাৰ্তিক আহি গ'ল আৰু বাকী ৰেডিয়ে হোৱা নাই তো চাওঁ কি হয় নয়ন ক'ত নয়ন হা ঘৰত আছে এজনে মানে শ্বপিং কৰিব গৈছে ওদালগুৰি গৈছিলে অহাই নাই এতিয়ালৈকে চাওঁ সুধি চাওঁ ফোন কৰোঁ কল কৰা সূৰ্যহঁতৰ ঘৰত আহি পালোঁ ৰেডি নহয় ৰেডি নোহোৱাৰ কাৰণে আহি পালোঁ ডাইৰেক্ট এয়া কি হ'ল ছোৱালী মানুহে ৰেডি হৈ থাকে হা সেন্দুৰ চেন্দুৰ লগোৱা হ'ল নে নাই ইফালে সূৰ্য দেৰি কৰিলে আৰু ইফালে নয়ন খুৰা দেৰি কৰিলে আমাৰ লগত এতিয়া আছে নয়ন খুৰা এই মোবাইলটো কি হৈ থাকে ৰে পূজাৰ কাৰণে মোৰ ওলাই গ'লো 1 টকা পইচা নাই দে এয়া চাই লওক আমাৰ নয়ন খুৰা শ্বপিং মল ঘূৰি ঘূৰি হয়ৰাণ কাপোৰ পচন্দ নাই বোলে কাপোৰ পচন্দ নাই বলক কি হয় যাওঁ চাই লওক তো গাইজ পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ দেৰি নকৰি আহক আজিৰ ভিডিঅ'টো চাই লওঁ তো গাইজ এইবাৰ পূজাটো অলপ ব্যতিক্ৰমী হয় মানে কি হ'ল বিজনী ভোজ খালিবা হৈ গ'ল তো বিজনী আৰু 2 নম্বৰ হ'ল কোকৰাঝাৰত কেদাৰনাথ মন্দিৰ মানে পূজা মণ্ডপ আৰু তো মানে দুয়োটা টক্কৰ হৈ আছে বিজনী আৰু কোকৰাঝাৰ আৰু আমাৰ কলকাতাটো জানেই টুইন টাৱাৰ কলকাতা এয়া সকলোৱে জানে একদম মোষ্ট ট্ৰেণ্ডিং থাকে প্ৰত্যেক বছৰে যোৱা বছৰ ভোজ খালিবা বনাইছে এইবাৰ আমাৰ অসমত আহি গ'ল ভোজ খালিবা এইফালে ভাই ক'ত গৈছে ভাই এই আমাৰ ভাই পূজা চাব গৈ আছে কেনে পূজা বঢ়িয়া না আমি গৈ আছোঁ পূজা চাব গৈ আছোঁ কাৰ্তিক আহিছে আৰু কাৰ্তিকৰ লগৰ এজন নতুনকৈ আমাৰ মানে গ্ৰুপত সোমাইছে ইমান নাহে আজি মানে নতুনকৈ আহিছে আৰু সুৰেশ ৰূপম নাই ৰূপম ক'ত বা কি কৰিছে পাত্তা নাই আৰু ধনজিত পুৰা বিজি হৈ আছে পইচা ইনকাম কৰি আছে দে আৰু আমাৰে জীৱন ব্যস্ত বলক যাই থাকোঁ আজি বিশেষ একো প্লেন নাই তথাপিও মানে চাওঁ ক'ত কি যাওঁ প্ৰথমতে নিজৰ জেগাটোত মানে প্ৰথম আগতে ক'ব গ'লে বাকী পিছত পেলে আপোনাৰ জেগা আমাৰ নয়ন খুৰা কাপোৰ ল'ব আৰু কাৰ্তিকে বোলে কাপোৰ ল'ব নয়ন খুৰাটো কাপোৰ নলয় তাৰ পচন্দে নহয় চাওঁ একবাৰ দেখাওঁ কি হয় আৰু মই অলৰেডি লৈছোঁ ঢেকাজুলিৰ পৰা কাকো কোৱা নাই ঢেকাজুলি ষ্টাইল বজাৰৰ পৰা লৈছোঁ মই তিনটা মাৰ্কেট গ'লো বি মাৰ্ট আস্কৰণ বিন্দ্ৰাজ তাৰপিছত ষ্টাইল বজাৰ কত কাপোৰে পোৱা নাই মই মোৰ সাইজৰ কাপোৰে নাই আৰু বোলে কাপোৰে পছন্দ নহয় মানে কি সাইজ নিমিলে কাপোৰ পছন্দ হয় কি আৰু গাইছ এটা পূজা দেখাই আছোঁ এইটো হ'ল কোচবিহাৰৰ ৰাজবাৰী গাইছ চাই লওক আহিম এইটো আমাৰ ৰোডটা কালিবাৰীৰ কোচবিহাৰৰ ৰাজবাৰীৰ পূজা মণ্ডপ এইবাৰ দুৰ্গা পূজাত বনোৱা হৈছে তো আহিম দিয়ক কালিমান আহিম আজি আমাৰ মেইন টাউনলৈ যাওঁ আৰু প্লেন আছে ওদালগুৰি আমাৰ মেইন টাউনলৈ প্লেন আছে কিবা হয়
মানে দূৰত যাবৰ কাৰণে ইচ্ছা আছিল কোকৰাঝাৰ ভাবিছিলোঁ একবাৰ কিন্তু মানে কি ক'ম আৰু লগবোৰে কিছুমানে যাওঁ বুলি কয় কিছুমানে নাযাওঁ বুলি কয় তাৰ কাৰণে অলপ খেলি মেলি হৈ গ'ল এয়া বৰ্তমান পাই গ'লো আমাৰ ৰৌতা টাউনলৈ ইমান দিনে মানে ৰাস্তা দি আপ ডাউন কৰি ৰৌতা টাউনখন দেখাই আছিলোঁ আজি অলপ দুই এটা দোকান ঘূৰিম তাৰমানে নেকি কোনফালে যাম কিন্তু ক'ত আগতে মণ্ডপটো চাই আহোঁ মণ্ডপটো চাবা নেকি বাইকটো আগত ক'ত ৰাখিবা সেইটো কোৱা তাতে চাই কিনে পিছত আৰু উল্টা আহি যাম ৰিটাৰ্ণ আহি যাম বাইকটো একে জেগাত থোৱা আগতে নাই তাতে আগত সোমাই যাম পিছত তো গাইজ পুৰা একদম পূজাৰ ভিৰ হৈ আছে এয়া চাপ আপোনালোকে চাই আছে এইফালে SBI কমপ্লেক্স সিহঁতক আগতে কল কৰিলোঁ নহ'লে কেনে গম পাব আমি ক'ত সোমাবলৈ বুলি হে এইয়া গম পাব বুলি আমি ডাইৰেক্ট আহি গ'লোঁ সিহঁতক গমেই নাপায় ক'ত আহিছোঁ বুলি তো গাইজ আমি টমটমত ৰৌতা টাউন ঘূৰি আছোঁ এয়া আছে নন ঘূৰা তোমাৰ নাম কি কৈ দিয়া হা ৰচনজিৎ বৰদলৈ নেকি যিয়ে নহওক মোৰ ৰচনজিৎ প্ৰচেনজিতৰ মানে ভাগিন তাৰমানে নেকি প্ৰচেনজিতৰ ভাগিন ৰচনজিৎ আমার লোকাল পুরা বলা হয়েছে ও পবন ভাইয়া মামাজি का चैनल को বিনয় ভাই কেনে এবাৰ পূজা বঢ়িয়া ঠিক আছে হেপী দুৰ্গা পূজা ভাল লাগিল লগ পাই আজি মানুহ কম আছে অলপ না প্ৰথম দিন যে ঠিক আছে আহো তো বন্ধুসকল এইটো চাই আছে HD ফেশ্বন শুভম ভাইৰ দোকান হয় তো সুৰজিত আহিলে এতিয়া মানে অলপমান চাওঁ ভিডিঅ' কৰোঁ আপুনি গুৱাহাটীৰ পৰা আহিলে গুৱাহাটীৰ পৰা যদি আহে লেফ্ট চাইডে দোকানটো পাই যাব HD ফেশ্বন বুলি ভাল ভাল কালেকশ্যন আছে তেনেহ'লে সুৰজিত আহিলে অলপ দেখা আছে তো গাইজ কৈছিলোঁ যে দোকান সোমাম বুলি এই আহি গ'লোঁ শুভম ভাইৰ দোকানত কি খবৰ পূজা কেনে হেৰি ক'ত গ'ল সুৰজিত তো আমি আহি গ'লোঁ গাইজ চাক চাক জোতা চাক জোতা 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 নাই অৰিজিনেল নেকি তো গাইজ এয়া আমাৰ শুভম ভাইৰ দোকান তাতে চুৰিয়া ঘূৰিয়া কিবা কমা নেকি চেৱালি খালি মেডিচিন লাগে বেছি আছে চেৱালি দেখবি গালি দিবি তো দুইটা পছন্দ হল বেটাৰ মুখখন চাওঁ হাঁহি চা হাঁহি ভাই চাহ পূজা কেনেকুৱা এবাৰ বানিছ সুজিত ভাই বাছ হৈ গ'ল এড্ৰেছটো দোকানৰ এড্ৰেছটো কৈ আছে তাকে আমাৰ ৰৌতা চাৰিআলি হয় ৰৌতা চাৰিআলি মিড টাউনত
যদি গুৱাহাটীৰ ফালৰ পৰা আহে লেফ্ট চাইডে হ'ব তেজপুৰ ফালৰ পৰা আহিলে ৰাইট চাইডে পৰিব আগতে মানে সেইটো পাৰত আছিলে সেইটো পাৰত আনিলে ওচৰত পাব শনি মন্দিৰ এটা পাব শনি মন্দিৰটো পাৰ হৈ তেজপুৰৰ পৰা আহিলে ৰাইট চাইডে পৰিব নেকি আৰু গুৱাহাটীৰ পৰা আহিলে লেফ্ট চাইডে দোকানৰ নামটো কৈ দিয়া দোকানৰ নামটো হ'ল HD ফেশ্বন বাহিৰৰ শুভম ভাই কিবা খাই আছে বাহিৰৰ আমাৰ বহুত লোগো আছে আহিলে দেখা পাব আৰু ভাল ভাল কালেকশ্যন আছে আপোনালোকে আহিব এইবিলাক চাই আছে আপোনালোকে একদম পুৰা জোতা আছে বঢ়িয়াকৈ ধুনীয়া ধুনীয়া জোতা আছে চাই আছে আপোনালোকে এই চাওক নাইকৰ জোতা আছে এইবিলাক অৰিজিনেল না ফাৰ্ষ্ট কপি ফাৰ্ষ্ট কপি নেকি এইবিলাক ফাৰ্ষ্ট কপি হয় ডিছকাউণ্ট কৰি দিব চিন্তা নাই ডিছকাউণ্টৰ কোনো সমস্যা নাই আৰু অফাৰ চফাৰ কিবা আছে নে নাই আহিলে কিবা এটা মানে মিলাই দিব আৰু যিহেতু এইবাৰ পূজা বহুত ধামাকা হৈ আছে নেকি টুইন টাৱাৰ চবে টুইন টাৱাৰ চাব গৈ আছে কলকাতা আৰু আমাৰ গুৱাহাটীত মেচ চলি আছে মানে বিৰাট কোহলি পুৰা টিম আহিছে বিৰাট কোহলিৰ আমি যাম কেতিয়াবা নেকি জীৱনত আশা আছে নেকি আৰু শুভম ভাই কিবা খাই আছে দিনটো খোৱা নাই তাৰ কাৰণে ভাল লাগিল নেকি ভাল লাগিল এবাৰ দুৰ্গা পূজা শুভম ভাই আহো নেকি এবাৰ দুৰ্গা পূজা আহিছোঁ অলপ পাম ঠিক আছে টাটা এতিয়া সোমাম ভূত জলকীয়া ৰেষ্ট'ৰ এইয়া চাই আছে এতিয়া সোমাম আমাৰ দাদা এজনৰ দোকান দাদা কি খবৰ ভাল নে ভালো পূজা কেনে এইবাৰ খানাবাড়ি ঠাণ্ডা খাই আছে নেকি আৰু ক'ত গ'ল আমাৰ লগৰবোৰে ক'ত গ'ল অঁ ইমান ভোক লাগিছে না কি অৰ্ডাৰ দিবা ইয়াতো শেষ বেচাৰ অৱস্থা কাঢ়ি লাগে বিল বিল আইটেম কি আছে দাদা হ্যাঁ আইটেম কি হ'ব এই আমাৰ আহি গ'ল চিকেন পকৰা বা খাই আছে বঢ়িয়া মজাকে খাই লওঁ খাব নোৱাৰি যে এইবিলাক খাই আছে তোমালোকে ইয়াৰ খেল চাই আছে খেল বা গুৱাহাটীৰ খেল চাই লওক এয়া আমাৰ গুৱাহাটীত যিখন খেল হৈ আছে ইয়া গাই চাই লওক ইণ্ডিয়া আৰু চাউথ আফ্ৰিকা ইণ্ডিয়া আৰু চাউথ আফ্ৰিকাৰ খেল হৈ আছে গা চাই লওক আমাৰ গুৱাহাটীত কিমান ডাঙৰ এটা খেল হৈ আছে T20 2 নম্বৰ 2 নেকি সেকেন্ড T20 গাইজ এয়া চাই লওক দাদা আপোনাৰ নামটো কৈ দিয়ক আৰু আপোনাৰ নামটো কওক আপোনাৰ নামটো গোপালনা ঠিক আছে এবাৰ পূজা কেনে পূজা বঢ়িয়া নেকি আৰু বাইদেউ কি ক'ব পূজা ভালে মোৰ ভিডিঅ' চাই নে নাই ঠিক আছে ধন্যবাদ থাকিল আমাৰ পূজা চোৱা হৈ গ'ল এতিয়া আমি গৈ আছো ঘৰলৈ তো গাইজ লাষ্ট ব্লকত মাছ বাটৰ পৰা বহুতখিনি মৰম ছাপোৰ্ট পাইছোঁ আৰু আশা কৰিছোঁ এনেদৰে মৰম ছাপোৰ্ট দি যাব তো আমি আহি গ'লোঁ পূজা চাই লাইন ধৰি বহি আছে শেৱালি ভিডিঅ' দেখিছ আৰু ৰাতি গোটেই গাল দিছ তুই একদম ফায়াৰ তো গাইজ আজিৰ ভিডিঅ'টো ইমানে আছিল যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এইটো আঙুলি দিয়ে একদম ছাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাই আছোঁ নতুন এটি ভিডিঅ' লৈ তেতিয়ালৈকে জয় হিন্দ জয় ভাৰত